মার মার সোমবাৰে বিয়লি এইদৰে এক হোৱা পৰিস্থিতিৰ সৃষ্টি হ'ল লখিমপুৰ চহৰৰ এটা এটিএমত। চহৰখনত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মূল শাখা কাৰ্যালয়তে সংলগ্ন হৈ থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএমটোত আকস্মিকভাৱে নিৰ্গত হয় ধোঁৱা। সেই স্থানত থকা উপস্থিত ৰাইজে ধোঁৱা প্ৰত্যক্ষ কৰাৰ লগে লগে সৃষ্টি হয় এক হোৱা পৰিস্থিতিৰ। লগে লগে খবৰ দিয়া হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক। খন্তেক সময়ৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ গাড়ী। সেই স্থানত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে ততাতৈয়াকৈ প্ৰৱেশ কৰে এটিএমটোৰ ভিতৰভাগত আৰু চেষ্টা চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ। ধোঁৱাৰে আবৃত হৈ থকা এটিএমটোত প্ৰৱেশ কৰিয়েই প্ৰথমে অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে সংযোগ বিচ্ছিন্ন কৰি দিয়ে বিদ্যুৎ পৰিবাহী তাঁৰসমূহৰ। এটিএমটোৰ বিশেষ কোনো ক্ষয় ক্ষতি নহয় যদিও পুৰি নষ্ট হৈ যায় বিদ্যুৎ সংযোগী তাঁৰসমূহ। লক্ষণীয় কথাটো হ'ল একেটা এটিএমৰ বাংকাৰতে সংলগ্ন হৈ আছিল বহুকেইটা এটিএম মেচিন আৰু লগতে সংলগ্ন হৈ আছিল ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লখিমপুৰস্থ মূল শাখা কাৰ্যালয়। দৈৱক্ৰমে আজি এক ডাঙৰ ঘটনাৰ পৰা ৰক্ষা পৰিল ষ্টেট বেংক অৱ ইণ্ডিয়া। मुझे पहले डिपॉजिट कर रखा, अचानक से एक बार छोटा शॉट हुआ, फिर बहुत तेज आवाज आया और वो धुआं आने लगा तो हम लोग आगे भाग के उसमें हमारे कुछ कैश पैसा भी फंसा हुआ 7,500 कितना पैसा 7,000 तो দোকানতে আছিলোঁ মানে এই মানে শ্বৰ্ট চাৰ্কিট হৈছিলে মানে তাৰপিছত ধোঁৱাটো ওলাইছে এটিএমৰ পৰা। লগে লগে এই 5-10 মিনিট পিছত মানে আপোনাৰ এই ফায়াৰ ব্ৰিগেড আহিলে, পুলিচৰ গাড়ী আহিলে, তাৰপিছত এইটো কৰি দিলে ভাল।